আইও দেখি চবফালে নিউজত অকল ক'বা চুমি নে ভেজাল নে বিচাল সেইবোৰৰ কথা। মোৰ যে কাজলী গৰু এজনী হেৰালে। প্ৰতিখন গাঁৱে গাঁৱে গৈ খবৰ কৰি ফুৰিছো মোৰ গৰুজনী ক'ত গ'ল। কাৰো খবৰ এটা নাই। বাটে পথে নিউজ চেনেলো পাইছো, তাতো মোৰ কাজলী গৰুজনীৰ কথা নবজায়। গোটেইখন কেৱল চুমি 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 চুমি। এনেকে নহব নহয়। মোৰ মানুহজন বুঢ়াটোৰ কথা কৈছো। তেওঁ গ'ল 3-4খন ধুতি ফাটি গৈছেগে বিচাৰোতে গ'ল নাই। অকণমান কাজলী ৰঙৰ গৰু, এনেকেতো নহব, বিচাৰি পাবই লাগে। বাটতে পাই পোনাটোক বোলো ভিডিঅ'টো অন কৰ, মই কৈ দিওঁ কথাকেইটা তই দি দিবি। পোনাটোৱে কোনো মতেহে শুনিছে। বাটত খাবলৈ আনিছিলো পিঠাগুৰি আঠিয়া কলৰ অকণ গোটা গোটাকে লাৰু, তাকো বুঢ়াটোৱে লৈ ক'ত হেৰালে ঠিক নাই। অনুগ্ৰহ কৰি আপোনালোকে চুমি নিউজটো বন্ধ কৰি মোৰ কাজলী গৰুজনী খবৰ লওক। লগতে মোৰ বুঢ়াটো বা ক'ত গৈছে ঠিক নাই, একো চিনি জানি নাপায়। ভাগৰুৱা হৈ পৰিছো মই বিচাৰি বিচাৰি। বুঢ়া হলো নহয়, ইমান শক্তি নাই নহয় মোৰ গাত। অনুগ্ৰহ কৰি আপোনালোকক হাতযোৰ কৰিছো, মোৰ গৰুজনী বিচাৰি দিয়া ব্যৱস্থা কৰক। মোৰ কাজলীজনী বিচাৰি দিয়া ব্যৱস্থা কৰি দিয়ক। মোৰ বুঢ়াটো যদি হেৰাই মই কি কৰিম? মই কচু গছতে চিপ লৈ মৰিবগে লাগিব আৰু। অনুগ্ৰহ কৰি মোক সহায় কৰক। নাতি হ'ব দে, বন্ধ কৰ আৰু। মই গৈ থাকো ক'ৰবাত পানী দুনি এটুপি পালে খাম। যাওঁ আৰু মই, নাতিটো বন্ধ কৰি দে।